নমস্কাৰ সকলোকে আজি আপোনালোকলৈ লৈ আহিছোঁ কেইযোৰমান টচ কটনৰ যোৰা হেণ্ডলুম টচ কটন হ'ব এইখিনি আৰু আজি আপোনালোকে এই কাপোৰ কেইযোৰ অফাৰ ৰেঞ্জতো ল'ব পাৰিব গতিকে ভাল লাগিলে আপোনালোকে ওপৰত দিয়া নম্বৰটোত হোৱাটছএপ যোগে আমাক কণ্টেক্ট কৰিব ফাৰ্ষ্ট কাপোৰযোৰ দেখাইছোঁ এযোৰ খুলি দেখাইছোঁ গোটেই গাতে এনেকৈ হোৱাইট কালাৰ বুটা থাকিব বিৰাট মৰম লগা আৰু হেণ্ডলুম টচ কটন হ'ব আৰু কাপোৰযোৰ আপোনালোকে পিন্ধি কমফৰ্টেবলো পাব খুব ধুনীয়া হয় আৰু ৰেডি কৰি দিলেও বিৰাট মৰম লাগিব মেখেলাখন দেখাইছোঁ এনেকৈ থাকিব আৰু গোটেই গাতে এনেকৈ অল অভাৰ লুকছটো এইটো আহিব ইয়াৰে ব্লাউজৰ পিচটো আপোনালোকক দেখাই দিব লৈছোঁ এইকেইটা আহিব ছটা ছাইডৰ প্ৰতি ব্লাউজৰ পিচটো চিম্পুলকৈ এটা পটি থাকিব নেক্সট কাপোৰযোৰ দেখাইছোঁ গ্ৰে কালাৰত এইযোৰ আহিব পেনেল ডিজাইন মাছটো ব্ৰকেট ডিজাইনত আহিব উকাকৈ দেখিছেনে খুব ধুনীয়া যিসকলে চিম্পল ভাল পায় তেওঁলোকৰ কাৰণে গ্ৰে কালাৰ কপাৰ এণ্ড পাৰ্পল কালাৰ এনেকৈ বুটা থাকিব মেখেলা দেখাইছোঁ এখন আহিব ইয়াৰে মেখেলা আৰু অল অভাৰ লুকছটো চাওক কিমান ধুনীয়া ৰেডি কৰিলে খুব ধুনীয়া লাগিব আৰু ইয়াৰে ব্লাউজৰ পিচটো আপোনালোকক দেখাই দিব লৈছোঁ এইটো আহিব চিম্পুলকৈ এটা ব্লাউজৰ পিচ আন এযোৰ দেখাইছোঁ এগেইন স্কাই ব্লু কালাৰ ৰাণী পিংক আৰু চিলভাৰ গুণাৰ কাম থাকিব এগেইন এইযোৰো পেনেল ডিজাইন আৰু ব্ৰকেট পেটাৰ্ণত থাকিব খুব মৰম লগা চিম্পুলকৈ আহিব এইখিনি হ'ব হাতে বোৱা টচ কটনৰ মেটেৰিয়েল এনেকৈ আহিব কাপোৰযোৰৰ আচলটো মেখেলাখন আহিব এইখন আৰু অভাৰঅল কাপোৰযোৰ লুকছটো এইটো আহিব খুব মৰম লগা ৰেডি কৰিলে খুব ধুনীয়া লাগিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব ওপৰত দিয়া নাম্বাৰটোত আৰু এইটো আহিব ইয়াৰে ব্লাউজৰ পিচ চিম্পলকৈ এটা ব্লাউজৰ পটি থাকিব নেক্সট কাপোৰযোৰ আহিব লেভেণ্ডাৰত ব্লেক এণ্ড হোৱাইট কম্বিনেশ্যনত খুব ধুনীয়া এটা যোৰা এগেইন এইখন আহিব ইয়াৰে চাদৰখন বিৰাট মৰম লগা এনেকৈ সৰু সৰু বুটা থাকিব মেখেলাখনো দেখাই দিছোঁ এইখন আহিব ইয়াৰে মেখেলা আৰু অভাৰ লুকছটো আহিব এইটো ছটা ছাইডৰ প্ৰতি হোৱাইটত থাকিব আৰু ব্লাউজৰ পিচটো আহিব চিম্পলকৈ এটা এনেকৈ 3 লাইনছৰ প্ৰতি ভাল লাগিলে হোৱাটছএপ কৰিব ওপৰত দিয়া নাম্বাৰটো নেক্সট কাপোৰযোৰ আহিব পিংক কালাৰত এনেকৈ ৰেড কালাৰ বুটা থাকিব খুব ধুনীয়া এটা যোৰা এগেইন টচ কটন মেটেৰিয়েলত এইখন আহিব ইয়াৰে চাদৰখন চাওক গোটেই গাত এনেকৈ ৰেড ফুলৰ কাম থাকিব আৰু মেখেলাখন দেখাইছোঁ এইখন আহিব ইয়াৰে মেখেলা এনেকৈ থাকিব কাপোৰযোৰ ইয়াৰে ব্লাউজৰ পিচটো দেখাই দিছোঁ এনেকৈ ছটা ছাইডৰ প্ৰতি আৰু ব্লাউজৰ পিচটো থাকিব নেক্সট কাপোৰযোৰ চি গ্ৰীণত আহিব লেভেণ্ডাৰ ডাৰ্ক পাৰ্পল এণ্ড কপাৰ গুণা ৱৰ্কত খুব সৰু সৰু বুটা থাকিব আৰু আচলটো খুব মৰম লগা হয় কাপোৰযোৰ এনেকৈ আৰু কাপোৰখিনি আপোনালোকে পিন্ধি ভাল পাব মাৰটো কম দিয়া আছে সেইকাৰণে আপোনালোকে যেনেকৈ মন যায় তেনেকৈ আপোনালোকে কোচ দি পেলাই পিন্ধিব পাৰিব এইখন আহিব ইয়াৰে মেখেলা দেখিছেনে ছটা ছাইডৰ প্ৰতি এগেইন পাৰ্পল কালাৰত থাকিব খুব মৰম লগা আৰু ইয়াতে আহিব ব্লাউজৰ পিচটো চিম্পলকৈ ভাল লাগিলে হোৱাটছএপ কৰিব কাপোৰযোৰ আহিব চিলভাৰ গুণা এণ্ড পিংক কালাৰ বুটা থাকিব গ্ৰে কালাৰত কাপোৰযোৰ দেখাই দিছোঁ এনেকৈ এগেইন সৰু সৰুকৈ বুটা থাকিব আচলটোত এনেকৈ থাকিব আৰু ছটা ছাইডৰ প্ৰতি পিংক এণ্ড চিলভাৰ গুণা ৱৰ্কত থাকিব অল অভাৰ কাপোৰযোৰ এযোৰ মেখেলাখন থাকিব এনেকৈ আহিব সম্পূৰ্ণ কাপোৰযোৰ ব্লাউজৰ পিচটো দেখাইছোঁ এইটো আহিব চিম্পলকৈ এটা ব্লাউজৰ পিচ ভাল লাগিলে হোৱাটছএপ কৰিব নেক্সট কাপোৰযোৰ দেখাইছোঁ এগেইন এইযোৰ আহিব ৰেড কালাৰত মুগা কালাৰত ৰেড কালাৰ ফুল থাকিব চব কিমান মৰম লগা হয় কাপোৰযোৰ এনেকৈ আহিব কাপোৰযোৰ বৰফি বুটা আৰু ছটা ছাইডৰ প্ৰতিও এনেকৈ ৰেডতে থাকিব আৰু ইয়াৰে মেখেলাখন আহিব এইখন আৰু অল অভাৰ লুকছটো আহিব এইটো যদি ভাল লাগে ওপৰত দিয়া নম্বৰটো হোৱাটছএপ কৰিব ইয়াৰে ব্লাউজৰ পিচটো এগেইন চিম্পলকৈ এটা পটি থাকিব এনেকৈ আহিব কাপোৰযোৰ দেখাইছোঁ কালাৰটো অকণমান য়েল্লইছ টাইপৰ আহিব পাৰ্পল এণ্ড চিলভাৰ গুণাত কাম থাকিব কাপোৰযোৰত ফ্লাৱাৰ পেটাৰ্ণত এইখন আহিব ইয়াৰে চাদৰখন এনেকৈ আহিব চাদৰখন আৰু এইখন আহিব ইয়াৰে মেখেলা অভাৰ লুকছটো এইটো আহিব বিৰাট ধুনীয়া হয় আৰু ইয়াৰে ছটা ছাইডৰ প্ৰতি আৰু ব্লাউজৰ পিচটো এনেকৈ চিম্পলকৈ থাকিব কাপোৰযোৰ দেখাইছোঁ পিংক কালাৰত আহিব কমপ্লিট চিলভাৰ গুণা ৱৰ্কত থাকিব কাপোৰযোৰত সৰু সৰুকৈ বাটাৰফ্লাই পেটাৰ্ণত আহিব কাপোৰযোৰ আহিব এইযোৰ লুকছটো চাওকচোন কি মৰম লগা এনেকৈ কমপ্লিট চিলভাৰ গুণাতে কাম থাকিব এইখন আহিব ইয়াৰে মেখেলা আৰু অভাৰ লুকছটো এইটো আহিব ছটা ছাইডৰ প্ৰতি এনেকৈ চিলভাৰ গুণা ৱৰ্কত থাকিব আৰু ব্লাউজৰ পিছতো এনেকৈ এটা পটি থাকিব ভাল লাগিলে হোৱাটছএপ কৰিব